হেল্ল' বন্ধু বান্ধৱীসকল, কি কৰি আছে আপোনালোকে? মই মা আৰু পাপাৰ লগত কামপুৰলৈ আহিছোঁ। এয়া হৈছে আমাৰ কামপুৰৰ অভাৰব্ৰিজ। কালি মুখ্যমন্ত্ৰীয়ে অপেনিং কৰি থৈ গৈছে। ভাবিলোঁ আপোনালোককো অভাৰব্ৰিজখন দেখাওঁ অকণমান। ভাল লাগিছেনে বাৰু অভাৰব্ৰিজখন? কমেণ্টত জনাবচোন। মোৰ কিন্তু অভাৰব্ৰিজেদি আহি বৰ ভাল লাগিছে। আমি আহি কিতাপৰ দোকান পালোহি মোৰ কাৰণে কিতাপ কিনিবলৈ। এবাৰ মই ক্লাছ 1 পালোগে দেই। এয়া মোৰ কাৰণে কিতাপ লৈ ল'লোঁ। এতিয়া আৰু ভালকৈ পঢ়িব লাগিব ন। তাৰ পাছত আমি আহিলোঁ দুৰ্গা ষ্ট'ৰলৈ মোৰ কাৰণে পেঞ্চিল বক্স এটা কিনিবলৈ। মই পচন্দ কৰি এইটো পেঞ্চিল বক্স লৈ ল'লোঁ। ভাল লাগিছেনে বাৰু পেঞ্চিল বক্সটো? তাৰ পাছত মা আৰু মই ATMত সোমালোঁ। আপোনালোকে আজিহে মোৰ মাক দেখিছে ন? মাকো বৰ লাজ কৰে ভিডিঅ'ত ওলাবলৈ। তাৰ পাছত আমি অলপ ঘৰৰ বজাৰ কৰিবলৈ আহিলোঁ। দোকানখনৰ পৰা নতুন বস্তু কিনিলোঁ। মানে ঘৰৰ বজাৰ কৰিছোঁ। ইমান গৰমো বজাৰত। এয়া আমি আহি পেলাই ঘৰ পালোহি। মায়ে মোৰ কিতাপখিনিত লেবেল লগাই দিছে। এতিয়া বাই বাই দেই, পাছত আকৌ লগ পাম। আপোনালোকে মোৰ ভিডিঅ'বোৰত ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰে। আপোনালোকক বহুত বহুত ধন্যবাদ। এতিয়া বাই বাই দেই।